ৰাজ্য কপাইছৰ ৰেল দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হৈছে কেইবাখনো ৰেলৰ চলাচল। উজনি নামনিৰ ষ্টেচনসমূহত আবদ্ধ হৈ পৰিছে বহুকেইখন ৰেল। যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা। কামপুৰত ৰাজ্য কপাইছৰ ৰেল দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিল হাজাৰ হাজাৰ ৰেল যাত্ৰী। মৰিয়নি ষ্টেচনত ৰেল যাত্ৰীৰ মাজত হাহাকাৰ। কোন ৰেলৰ চলাচল বাতিল কৰা হৈছে? আমি এই মুহূৰ্তত MXN খবৰৰ প্ৰত্যেকগৰাকী দৰ্শকক জনাই আছো, ৰাজ্য কপাইছৰ ৰেল দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হৈছে কেইবাখনো ৰেলৰ চলাচল। উজনি নামনি ষ্টেচনসমূহত আবদ্ধ হৈ পৰিছে বহুকেইখন ৰেল। যাত্ৰীসকলৰ মাজত লাগিছে হাহাকাৰ। আৰু কামপুৰত ৰাজ্য কপাইছৰ ৰেল দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিল হাজাৰ হাজাৰ ৰেল যাত্ৰীৰ। কোন ৰেলৰ চলাচল বাতিল কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো। ৰঙিয়াৰ পৰা তিনিচুকীয়া জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটীৰ পৰা বদৰপুৰ, তিনিচুকীয়াৰ পৰা ৰঙিয়া, মৰিয়নিৰ পৰা গুৱাহাটী বিজি এক্সপ্ৰেছ, লামডিঙৰ পৰা গুৱাহাটী, যোৰহাটৰ পৰা গুৱাহাটী নামনিমুৱা, বদৰপুৰৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা লামডিং, এই কেইখন ৰেলৰ চলাচল বৰ্তমান বাতিল কৰা হৈছে আৰু যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আজি লেটেষ্ট আপডেটেড মোৰ ওচৰত আছে কামপুৰ আৰু যমুনামুখৰ ইনবিটুইন হেৰি আমাৰ যিটো এলিফেণ্ট ড্ৰেছ হৈছে, তাৰ কাৰণে আমাৰ ৰাজধানী এক্সপ্ৰেছৰ লগত আমাৰ এলিফেণ্টৰ লগত ড্ৰেছ হোৱাৰ কাৰণে ৰাজধানী লাইনচ্যুত হ'ল। তাৰ লগে লগে আমাৰ যিটো অভাৰহেড ইলেক্ট্ৰিচিটি তাৰো পৰি গ'ল, যাৰ কাৰণে আজি ট্ৰেইন চলাচল অলপ বিঘ্ন হ'ল। বৰ্তমান মোৰ ওচৰত যিটো আপডেটেড আছে, টোটেল 9টা ট্ৰেইন আপোনাৰ কেঞ্চেলেশ্যন হেৰি কৰা হৈছে আৰু ৰেল বিভাগে খুব দ্ৰুততাৰে এতিয়া কাম চলি আছে। আশা কৰোঁ আজি সন্ধিয়া বা ৰাতিৰ ভিতৰত ৰেল পূৰা ৰিষ্ট'ৰেশ্যন হ'ব এবং পূৰ্ণদমে ৰেল চলাচল আৰম্ভ কৰিব। কেইখন ট্ৰেইন বাতিল কৰা হৈছে, কি ট্ৰেইন বাতিল কৰা হৈছে? টোটেল মোৰ ওচৰত আছে যিটো লিষ্ট, টোটেল 9টা ট্ৰেইন কেঞ্চেল হ'ল। তাৰ ভিতৰত আছে 15927 ৰঙিয়া তিনিচুকীয়া, 12067 গুৱাহাটী JTTN, 15888 গুৱাহাটী বদৰপুৰ, 15928 তিনিচুকীয়া ৰঙিয়া, 15666 মৰিয়নি গুৱাহাটী বিজি এক্সপ্ৰেছ, 55602 লামডিং গুৱাহাটী, 12068 যোৰহাট গুৱাহাটী, 15887 বদৰপুৰ গুৱাহাটী, 55601 গুৱাহাটী লামডিং। এই 9টা ট্ৰেইন পূৰ্ণদমে কেঞ্চেল কৰা হৈছে আৰু শ্বৰ্ট টাৰ্মিনেট কৰা হৈছে 2খন ট্ৰেইন। তাৰ ভিতৰত আছে 15969 আলিপুৰদুৱাৰ মৰিয়নি আপ গাড়ী আৰু 15770 মৰিয়নি আলিপুৰদুৱাৰ। এই দুটা শ্বৰ্ট টাৰ্মিনেট কৰা হৈছে।